নমস্কাৰ, স্বাগতম জনাইছোঁ কলপুছ ক্ৰিয়েশ্যনলৈ। ইয়াৰ আগৰ ভিডিঅ'ত মই জনাইছিলোঁ 5টা ঘৰুৱা সামগ্ৰীৰে কেনেদৰে হেয়াৰ অইল প্ৰস্তুত কৰিব। আৰু আজিৰ ভিডিঅ'ত গম পাব সেই হেয়াৰ অইলটি কেনেদৰে আপোনাৰ চুলিত ব্যৱহাৰ কৰিব। ইয়াৰ বাবে প্ৰস্তুত কৰি থোৱা তেলখিনি এটা বাটিত অলপমান লৈ ল'ব। ইয়াৰ পিছত অন্য এটা পাত্ৰত অলপমান গৰম পানী লৈ তেলৰ বাতিটো পানীখিনিৰ ওপৰত কিছু সময় গৰম হ'বলৈ দিব। তেলখিনি গৰম হোৱা সময়খিনিত আপুনি চুলিখিনি ভালদৰে ফনিয়াই ল'ব পাৰিব। চুলিখিনি ফনিয়াবৰ বাবে প্ৰথমতে আপুনি ফণি ইউজ কৰিব নালাগে। প্ৰথমতে সমাজেৰে দুভাগ কৰি চুলিখিনি সন্মুখৰ ফালে লৈ আহিব। ইয়াৰ পিছত আঙুলিৰ সহায়ত চুলিত যি জট বান্ধে সেই জটখিনি ভালদৰে গুচাই ল'ব। হাতেৰে ভালদৰে আঁচুৰি লোৱাৰ পিছত এখন ফণি ল'ব আৰু ফণিখনেৰে চুলিৰ আগৰ পৰা গুৰিলৈকে লাহেকৈ ধৰি এফালৰ পৰা ফনিয়াই যাব। দুয়োটা ফাল ভালদৰে ফনিয়াই লোৱাৰ পিছত গৰম হ'বলৈ দিয়া তেলখিনি ল'ব আৰু এটুকুৰা কটন ল'ব। ইয়াৰ পিছত কটন টুকুৰাৰ সহায়েৰে তেলখিনি ভালদৰে চুলিৰ গুৰিত লগাই দিব। যদিহে আপোনাৰ ওচৰত কটন নাথাকে তেতিয়াহ'লে হাতেৰে বা আঙুলিৰেও তেলখিনি ভালদৰে লগাই ল'ব পাৰিব। এনেদৰে গোটেই চুলিৰ গুৰিখিনিতে ভালদৰে তেল লগাই ল'ব। এনেদৰে গোটেই গুৰিখিনিতে ভালদৰে তেল লগোৱাৰ পিছত অলপ অলপ তেল হাতেৰে লৈ এনেদৰে চুলিৰ আগ অংশ আৰু গোটেই চুলিখিনিতে লগাই ল'ব লাগিব। গোটেই চুলিখিনিত তেল লগোৱাৰ পিছত 10 বা 15 মিনিটৰ বাবে আঙুলিৰ সহায়েৰে চুলিৰ গুৰি অংশত ভালদৰে মাছাজ কৰিব লাগিব। এনেদৰে মাছাজ কৰাৰ ফলত আপোনাৰ চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ চুলিখিনি খুব সুন্দৰ হৈ পৰিব আৰু ভিতৰৰ পৰাই মজবুত হৈ পৰিব। ইয়াৰ ফলত আপোনাৰ চুলি সৰাও কমিব আৰু চুলিখিনি অতি সোনকালে দীঘল হ'বলৈ ধৰিব। দহ বা 15 মিনিট সময় এনেদৰে মাছাজ কৰাৰ পিছত এখন কটন কাপোৰ অলপমান গৰম পানীত তিয়াই ল'ব লাগিব। ইয়াৰ পিছত কাপোৰখনেৰে এনেদৰে ভাঁজ কৰি চুলিখিনি ভালদৰে 40 বা 45 মিনিট সময়ৰ কাৰণে এনেদৰে বান্ধি ৰাখিব লাগিব।
ইয়াৰ পিছত 40 বা 45 মিনিট সময় পিছত চুলিখিনি খুলি দিব আৰু সেই একেই পদ্ধতিৰে আঙুলিৰে আৰু ফণীৰে চুলিখিনি ভালদৰে ফণিয়াই ল'ব লাগিব। ভালদৰে চুলিখিনি ফণিয়াই লোৱাৰ পিছত আপুনি নিজৰ ষ্টাইল মতে এনেদৰে এডাল ঢিলাকৈ বেনি গুঠি থ'ব আৰু গোটেই ৰাতিৰ কাৰণে এনেদৰে এৰি দিব আৰু পিছদিনাখন ৰাতিপুৱা ভালদৰে শ্বেম্পু কৰি চুলিখিনি ধুই দিব। দেখিব খুব সুন্দৰ ৰিজাল্ট এটা আপুনি দেখিবলৈ পাব। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। থেংক ইউ।